কান্দিছ কিয় এমাৰ বাবে মোক গেম খেলিব নিদিলা আজিও মোক মোবাইল লাগব তহঁতক লাগ বুলিয়ে বস্তুটো মই দিব নোৱাৰো নহয় আমি হৈছো হাজিৰা কৰি খোৱা মানুহ এদিন কাম পালে এদিন কাম নাপাওঁ দাদাৰেও ইফালে খৰচ বহুত বাঢ়ি গৈছে পুলিচ মোক মোবাইল লাগিবই কেনেকুৱা নকৰিবি মোৰ খং উঠিব লাগিলে চাবি কিন্তু কথা বেয়া হৈ যাব দেশত বোলে কিবা কৰোণাত তৃতীয়ত হৈ আছে এতিয়াই চলিবলৈ বিপদ হৈছে তেতিয়া আকৌ কেনেকৈ চলে ইহঁত কেইটাই বুজিবলৈকে চেষ্টা নকৰে মোৰ মাথাটো খালা খুলি খুলি পিতাই তই কামলৈ যোৱাই নাই দেখো আজি নাযাওঁ দে কামত কিয় পিতাই কিমান আৰু বেলেগৰ কাম কৰি থাকিবি আজি অলপ ঘৰৰ কাম কেইটাকে কৰো দেচোন আৰু এই অভিক বুজাবি হ'ব পিতাই বাটত যোনি যি কৈছে দেখি মোক আহি লাগ বুলি কলি লাগ দিবা নোৱাৰো নহয় বস্তুটো মোক তহঁতে পঢ় মই এতিয়া অলপ কামত হ'ব দে কৰো পিতাই অলপ কিমান আৰু কাম কৰিছো বিহাও লাগিছে চাহ অলপ খাই লওঁ সিজা শোন বাবা আৰু সিজা চাহ ল তইও ল পিতাই বেলেগে যে চাহৰ লগত বিস্কুট খায় আমি কিয় চেনি খাব লাগে বেলেগৰ লগত আমাৰ নিমিলে আমি হৈছো টকা পইচা নথকা মানুহ এনেকৈ খাব লাগিব কাইলৈকে মাৰৰ বছৰেকীয়া কামত তিথিটো কৰিবলৈকে মোৰ হাতত এটকাও পইচা নাই এই খাই দাগি গিলাছা অভি পিতাই দুখ নকৰিবি মই ভাইটিক বুজাম বাৰু কেইটাই মোক এনেকৈ চুকুৰ কৰি খালে সেয়াই বিধাতাৰ লিখন আছিল নেকি